বিজ্ঞান মনস্কতা প্ৰকাৰ আমাৰ হয় কি মূলতঃ ৰাজনৈতিক গতিকে বিজ্ঞানৰ লগত জড়িত সকলো বিজ্ঞানৰ আৱিষ্কাৰৰ বস্তুখিনি লৈ মানে জীৱন ধাৰণ কৰে কিন্তু বিজ্ঞান ব্যৱহাৰ কৰে কিন্তু মানুহৰ বিজ্ঞান মনস্কতা নাই বিজ্ঞান মনস্কতাটো হৈছে ভাৰতীয় সংবিধানৰ যিটো হেৰি আছে চাইণ্টিফিক টেম্পাৰমেণ্ট কাহানি পদ্ধতিত মানে চাইণ্টিফিক টেম্পাৰমেণ্টৰ কথা কৈছে যে আমাৰ মানুহে চাইণ্টিফিক টেম্পাৰমেণ্ট কিন্তু বাস্তৱিকতে আমাৰ বৈজ্ঞানিক মনস্কতা বা মানসিকতা নাই আমি ভাবোঁ এই বৈজ্ঞানিক মনস্কতাৰ অভাৱত গোটেই সমাজখন যিটো সাংবাদিকে ধৰি অসংখ্য অৰাজকতা অনিয়ম চলি থাকে আমাৰ এই সমাজৰ সুস্থতাৰ স্বাৰ্থতে আমাৰ ব্যক্তিগত কোনোবাই ভাল লগা বেয়া লগা বিশ্বাস বুলি কথা নাই সামাজিক যিটো ভাৰসাম্যতা সমাজৰ যিটো হাৰমনি সেই ৰক্ষাৰ এটা ডাঙৰ উদ্দেশ্য হ'ব পাৰে বিজ্ঞান মনস্কতা যদি বিজ্ঞান মনস্ক হয় কোনো বস্তু যুক্তিৰে চিন্তা কৰি শিকে তেতিয়া বহুত ধৰণে সাম্প্ৰদায়িক চিন্তাবোৰ নাথাকিব নানা ধৰণৰ অন্ধবিশ্বাস কথাবোৰ নাথাকিব এইবিলাকৰ বিৰুদ্ধে আৰু আমাৰ গোটেই অসমৰ মানুহ অসমটো গোটেই পৃথিৱীজুৰি কৰিব লাগে এই সম্পৰ্কখনৰ কাৰণে আমি এই যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু বহুতে বিশেষকৈ এনেকৈ স্কুল কলেজবিলাকলৈ যাওঁ গৈ তাত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰোঁ তাতোতকৈ এই যে আমি ভাবোঁ আমাৰ ডাঙৰখিনিয়ে মোটামুটি অলপ জানে বা তেওঁলোকৰ অনুযায়ী ছাত্ৰ অৱস্থাত যদি মগজুত চিন্তা কৰাৰ শক্তিটো বা প্ৰশ্ন কৰাৰ শক্তিটো যদি বঢ়াই দিওঁ বহুত কামত আহিব আমি 100জন ছাত্ৰ মুখামুখি হৈ 10জনেও যদি চিন্তা কৰি থাকে প্ৰশ্ন কৰিবলৈ শিকে উল্টা কৰি তেতিয়া তেওঁলোকে 10জনে 100জনে এনেকৈ গম্ভীৰতাটো প্ৰসাৰিত কৰি যাব এই কামখিনি আমি কৰি আছোঁ প্ৰায় নাই মানে কি কোনে কোনে ক'ব হ'লে আমাৰ যোৱাবাৰ যিটো কেন্দ্ৰীয় সমাৱেশ হৈছিলে হেৰি বিজ্ঞান মনস্কতা যাত্ৰা তাত আমাৰ এজন বিশিষ্ট অতিথি আহিছিল অৱনী বৰঠাকুৰ তেওঁ এজন 93 বছৰীয়া খুব যুক্তিবাদী মানুহ অৱনী তেওঁ নাজিৰা কলেজৰ ফাউণ্ডাৰ তেওঁ খুব গুৰুত্বপূৰ্ণ চৰকাৰ কাৰ্যকলাপত চাইণ্টিফিক মানে বৈজ্ঞানিক মানসিকতাৰ বিপৰীতে গৈ আছে গতিকে চৰকাৰে আমাৰ নিজৰে এটা হেৰি বুজা কিন্তু চৰকাৰে এনেকৈ কৰিলে কাৰণ জৱাহৰলাল নেহৰুতে আমাৰ ছায়েন্সৰ বিৰুদ্ধে অনেক কিবা কিবি অৰ্গেনাইজেশ্যন গঢ়িছিলে বা সেই অৰ্গেনাইজেশ্যনৰ কাৰণতে এতিয়া কিছুমান কাম কৰিছোঁ এতিয়া বহুত সময় শিথিল হৈ গৈছে স্তব্ধ হৈ গৈছে কাৰণ চৰকাৰে নিজস্ব এজেণ্ডাৰ এটা অংশ হিচাপে এইটো কৰিছে কিন্তু ভাল নহয় আল্টিমেট চুইচাইডেল